মানে এইটো কৰিবি মই যেতিয়া ভিডিঅ' প্ৰদৰ্শনত থাকিম নহয় দৰ্শকে তেতিয়া আমাৰ চেনেলৰ লাইভ তেলিকা চাই কিবা বেলেগ মজা পায় মোৰ কেমেৰা ৰেংকৰ বাধাটোৱে কিবা এক্সট্ৰা না মাল যেনেকৈ লওঁ কামো তেনেকৈ কৰোঁ বুজিছে আপোনালোকে এইবিলাক কি কৈ আছে মই হ'লে একো বুজি পোৱা নাই আৰু আপোনালোকে লৈ আহিছে বাবা এটা খবৰৰ ফোন হ'ল খবৰ হয় যিটো খবৰ আজি তাৰিখত একমাত্ৰ আপোনাৰ বাহিৰে আৰু কোনো দিব হয় নতুন প্ৰজন্মই হয়তো ইয়াৰ বিষয়ে একোৱেই নাজানে জানিব ক'ৰ পৰা আখৰ পৰা দূৰত যিবোৰ উঠাই ফেচবুক হোৱাটছআপ দিলে আজি তিনিবৰণীয়া জাতীয় পতাকা কিন্তু পাঠক নাই তাহানি গদ্যবোৰ আমি যেতিয়া পঢ়িছিলোঁ ক'ব নোৱাৰাকৈ এই জীৱনৰ ভাৱ এটা জাগ্ৰত হৈছিল আপুনি কোৱা কথাবিলাক মই অলপ অলপ বুজি পাইছোঁ কিন্তু কথাবিলাকে কথাবিলাকেই আজিৰ মানুহৰ দৰে ঠিক তেনেকৈ আচলতে আপোনালোকটো জংঘলখনলৈ লৈ আহিছে এইবিলাক কি বাবা আপুনি হাবি জংঘলত থাকিলে আমাক কেনেকৈ চিনি পাবহে আজি তাৰিখত বাহিৰত আমাৰ ঢেৰ নাম এইদৰে অৱশ্যে দামো আছে বাহিৰত যদি ইমান ঢেৰ দামে আছে তেতিয়াহ'লেতো এই জংঘলখনলৈ কেলৈ ডেড বডি বিচাৰি আহিছোঁ মানে মৰা শৱ বাবা মৰা হয় মৰা শৱ খান্দিবলৈ আমি ইয়ালৈ আহিছোঁ মৰা বিচাৰিবলৈতো এইখনতো শ্মশান নহয় আপুনি ভুল কৰিছে বাবা জ্বলন্ত চিতাৰ জুইয়ে ছাই কৰা সেই ভস্মবোৰ বিচাৰি আমি ইয়ালৈ অহা নাই আহিছোঁ সেইসকল পুণ্যাত্মাৰ ইতিহাস বিচাৰি আপোনাৰ কথাবিলাক মই একো বুজি পোৱা নাই বাবা আপুনি নুবুজাটো স্বাভাৱিক শুনক সোণাই নৈৰ কাষে লাগি আছে চকলা ঘাট এই বৃহৎ অঞ্চলটোৰ এটা জীয়া ইতিহাস আছে হয় জীয়া ইতিহাস দোকান পোহাৰ স্কুল লাইব্ৰেৰী সকলোবোৰ অনুষ্ঠানৰ ফলকত এজন প্ৰবাদ পুৰুষৰ নাম আজিও সোণালী আখৰেৰে জিলিকি আছে অথচ তেওঁৰ বিষয়ে আমি একোৱেই নাজানো আৰু কোনো জানিবলৈ চেষ্টাও নকৰোঁ আপুনি বাৰু আমাৰ চাকুলা টকাৰ কথা কৈছে য়েছ চাকুলা কৈপত্ৰ তেওঁৰ বিষয়ে আমি জানিব খোজো আৰু ৰাইজকো জনাব বিচাৰো বুজিছে ইমান বছৰৰ মূৰত টকাৰ বিষয়ে আপোনালোকে জানিবলৈ আহিছে মোৰ যে কেনেকৈ আৰম্ভ লাগিছে মই কেনেকৈ বুজাম তোমালৈ মোৰ
নাই তই নৰে আই Why